নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্পষ্ট আছামৰ এটা নতুন ভিডিঅ'লৈ। অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটাৰসকলৰ বাবে সুখবৰ। এতিয়া BCCI অসম তথা উত্তৰ পূৰ্বাঞ্চলত 6খনকৈ NCA অৰ্থাৎ নেশ্যনেল ক্ৰিকেট একাডেমি স্থাপন কৰিবলৈ গৈ আছে। হয়, এইটো অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক অত্যন্ত সুখবৰ, কাৰণ উত্তৰ পূৰ্বাঞ্চল তথা অসমত ক্ৰিকেটৰ সিমানখিনি সুযোগ সুবিধা পোৱা নাযায়। কিন্তু এতিয়াৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱকসকলেও ভাল প্ৰশিক্ষণ তথা ভাল ক্ৰিকেট প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ লাভ কৰিব পাৰিব। ইতিমধ্যেই BCCI চিফ জয় শ্বাহে এই কথা ঘোষণা কৰিছে। তেওঁ কৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত 6খনকৈ নেশ্যনেল ক্ৰিকেট একাডেমি স্থাপন কৰা হ'ব। 15 আগষ্টৰ দিনা জয় শ্বাহে এই কথাষাৰ ঘোষণা কৰে। গতিকে এইটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটাৰসকলৰ বাবে সোণালী সুযোগ, কাৰণ NCAত প্ৰশিক্ষণ লৈ বহু ক্ৰিকেটাৰে নিজৰ কেৰিয়াৰ ভাল প্ৰদৰ্শন কৰি দেখুৱাইছে। গতিকে NCAৰ দ্বাৰা এজন ক্ৰিকেটাৰ ভাৰতীয় দলত খেলিবলৈ সুযোগ পায় তথা NCAই সেইখিনি সুযোগ প্ৰদান কৰে এজন ক্ৰিকেটাৰক। গতিকে অসমৰ ক্ষেত্ৰত অসমৰ ক্ৰিকেটাৰসকলৰ কাৰণে তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটাৰসকলৰ বাবে এতিয়া ভাল দিন আহি গৈছে। গতিকে আজি ভিডিঅ'ত ইয়াতে লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।